হে বন্ধুসকল, আজি মই তোমালোকক 5টা আমোদজনক হাতৰ ছবি দেখুৱাম তথা এই হাতৰ কেইটাৰ জৰিয়তে তোমালোকে নিজৰ বুদ্ধিৰ পৰিচয় কিছু পৰিমাণে হ'লেও গম পাই যাবা আৰু এই প্ৰত্যেকটা হাতৰ লগত কিছুমান বিশেষ প্ৰশ্ন জড়িত আৰু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ মই তোমালোকক 10 ছেকেণ্ড সময় দিম। তেনেহ'লে আজি এই হাতৰ কেইটাৰ ফালে আগবাঢ়ো আহক। প্ৰথমটি প্ৰশ্ন, এইটো প্ৰশ্ন অলপ মেথামেটিকেল। ইয়াত 4টা 5 যোগ কৰা হৈছে তথা এই 4টা 5 যোগ কৰি 555 পোৱা গৈছে, কিন্তু আমি সকলোৱে জানো এইটো অসম্ভৱ। কিন্তু কৈ দিওঁ যে এই সমাধানটোৰ ভিতৰতে এটা সৰু সৰল ৰেখাও যদি আমি টানি দিওঁ তেতিয়াহ'লে ই সম্ভৱ। এতিয়া কওকচোন ই কেনেকৈ বাৰু সম্ভৱ হ'ব? যদি তুমি গ্লাছৰ দুটা কাঠি পৰিৱৰ্তন কৰি এনেকৈ ৰাখা তেন্তে দেখা পোৱা যাব যে গ্লাছটো উল্টা হৈ পৰিছে, লগতে কইনটো আপুনি তললৈ পৰি গৈছে। চতুৰ্থ, এইখন এখন ডাঠ হাবি য'ত এখন ঘৰ আৰু চাৰিওফালে ডাঠ গছ-গছনিৰে আৱৰা আৰু ইয়াত আন এটা বস্তু আছে, সেইটো হ'ল ভালুক। তেন্তে তোমালোকে এই ডাঠ হাবিৰ মাজত থকা ভালুকটো বিচাৰি উলিওৱাচোন। গছৰ ডালত দেখিবলৈ পাবা, অৰ্থাৎ ইয়াত গছৰ ডালৰ জৰিয়তে ভালুকৰ এটা ছবি তৈয়াৰ কৰা হৈছে। এই দুজন লোকক আমি সকলোৱে চিনি পাওঁ। দেখা পোৱা গৈছে যে দুয়ো এখন দীঘল কাঠৰ ওপৰত থিয় হৈ আছে। ইয়াত এজন লোকৰ হাতত বন্দুক, অৰ্থাৎ সেই বন্দুক থকা লোকজন তললৈ পৰি গ'লে তেওঁৰ মৃত্যু হ'ব পাৰে। আনজনৰ হাতত কোনো বস্তু নাই, কিন্তু তেওঁ সুৰক্ষিত স্থানত আছে। এতিয়া তোমালোকৰ বাবে এটা প্ৰশ্ন যে এই দুয়োজনৰ ভিতৰত কোনজন আটাইতকৈ ডাঙৰ মূৰ্খ? উত্তৰটি তোমালোকে আমাক কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ কমেণ্টৰ পৰাই মই বুজিব পাৰিম কাৰ বুদ্ধি কিমান। বন্ধুসকল, যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব নাপাহৰিবা আৰু এনেকুৱা ইণ্টাৰেষ্টিং তথা আমোদজনক ভিডিঅ' আগলৈ চাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিবা। চ' গাইজ, আজিৰ বাবে ইমানখিনিয়ে। লগ কৰিম নেক্সট ভিডিঅ'ত। চ' অসমীয়া ভাইটি চাইনিং অফ।